বনাই খাইছেনে এইটো চব্জি খাবচোন সঁচাকৈ ধুনীয়া খাবলৈ মই ইয়াতে খাইহে গম পালোঁ কিন্তু ধুনীয়া খাবলৈ বহুতেই ধুনীয়া মানে এইখিনি লৈ লৈ দিছিলে এইখিনি কেৰি বুলি কয় আমি আচলতে আমৰ লেখীয়া আমেই হয় এওঁলোকে কেৰি বুলি কয় ইফালে এখন কেৰাহী পাতি দিছোঁ দেই এই চব্জিখিনি বনাবৰ কাৰণে তাৰ কাৰণে এইখিনি যোগাৰ কৰি লৈছোঁ পিঁয়াজ কাটি লৈছোঁ এয়া নহৰু আদা আৰু এইটো ৰাজস্থানী জলকীয়া এইটো আমাৰ জলকীয়াটো ন এইখিনি মই যোগাৰ কৰি লৈছোঁ এতিয়া মই মিঠাতেল দিছোঁ আপোনালোকে ঘি দিও বনাব পাৰে মিঠাতেল দিও বনাব পাৰে মই কিন্তু মিঠাতেল দিয়ে বনাইছোঁ এয়া তাতে কেইটামান গোটা জিৰা দি দিছোঁ কেইটামান ৰাই দিছোঁ দেই কেইটামান খোৱা চচ দিছোঁ এইখিনি ভালকৈ সিজক এইখিনি ভালকৈ হোৱাৰ পিছত ইয়াতে মই এতিয়া পিঁয়াজখিনি দি দিম এইখিনি প্ৰায় হৈছে ইয়াতে এতিয়া পিঁয়াজ আৰু জলকীয়া দি দিছোঁ এইখিনি প্ৰায় হৈ গৈছে ইয়াতে এতিয়া মই ইয়াত নহৰু আদা অকণ দি দিছোঁ দেই এইখিনি অকণমান কেঁচা গোন্ধ যোৱালৈকে ভাজি লওঁ এইখিনি হৈ গ'ল তেল এৰিলে দেখিছেনে ইয়াতে এতিয়া মই 1 চামুচ ধনিয়া পাউডাৰ দি দিছোঁ 1 চামুচতকৈ অকণমান সৰহকৈ দিছোঁ 1 চামুচ জলকীয়া গুড়ি দি দিছোঁ সাধাৰণতে মছলা একদম কম খাওঁ মছলা দি নাখাওঁৱে কিন্তু এইটো চব্জি যোনটো বনাবলৈ লৈছোঁ কেৰিৰ চব্জিটো এইটো চব্জিত কিন্তু মছলা দিব লাগিব কাৰণ ইয়াৰ মানুহে খাব পাৰে এনেকৈ মানে বহুত বেছি মছলা দিয়ে কিন্তু আমি বহুত মছলা দি খাব নোৱাৰোঁ সেইকাৰণে কমকৈ হ'লেও দিছোঁ কাৰণ বহুত মানে অলপ টেঙাটো মছলা চব্জিটো সেইকাৰণে অকণমান মছলা দিব লাগিব তেতিয়াহে ভাল লাগিব খাই এইখিনি হৈ গ'ল ইয়াতে এতিয়া বিলাহী দি দিলোঁ বিলাহীখিনি অলপ গলো হৈছে তাতে জোখমতে নিমখ দি দিলোঁ চব বিলাহীখিনি গলি যোৱালৈকে ভাজিব লাগিব মছলা দিলে মোৰ খাদ্যটো মানে অখাদ্য যেন লাগে জানেনে বেছিকৈ মছলা দিলে মই বেছি মছলা দি একো খাদ্যই খাব নোৱাৰোঁ বনাবলৈ বেয়া পাওঁ আচলতে কিন্তু এইটো যোনটো চব্জি বনাবলৈ লৈছোঁ তাত মছলা দিব লাগিব সেইকাৰণে অকণমান দিছোঁ আৰু এইখিনি হৈ গৈছে এতিয়া এইখিনি দি দিলোঁ দেই কেৰি আমাৰ মতে আৰু এওঁলোকৰ মতে কেৰি চব্জি খায় এতিয়া খুব লাগে ঠাণ্ডা দিনত লাগে বহুত আমাৰ মতে কি ক'ম জানেনে এইটো 12 মাহ লাগি থকা আম বুলি ক'ম আমি কিন্তু তেওঁলোকৰ মতে কেৰি হালধি দি অকণমান এইখিনি ভাজিম এইখিনি আচক ভাজ খালে ইয়াতে এতিয়া পানী দিম গৰম পানী দিছোঁ মই এতিয়া পানী দিলোঁ এতিয়া এইখিনি উতলিব লাগিব ভালকৈ সিজিবলৈ ৰাখি দিম এইখিনি প্ৰায় হৈ গৈছে এই চব্জিটো খাবলৈ ভাল হোৱাৰ এটা মানে বস্তু দিয়ে ইয়াতে দিব লাগিবই মানে চেনি দিব পাৰে আপোনালোকে মই কিন্তু এইখিনি চব এইখিনি গুড় এনেকৈ কিনিবলৈ পাইছোঁ কিন্তু এইখিনি গুড় মই ইয়াতে দি দিলোঁ এইখিনি দি আৰু লৰাই দিয়ক হৈয়ে গ'ল আৰু বেছি দেৰি নালাগে হৈয়ে গ'ল এইয়া হৈ গ'ল দেখিছেনে